মাথাত টিপা মাৰি ভাঙি পেলাব সকলোকে এটা অনুৰোধ বাইকত বা গাড়ীত হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ চেনেলত অন্য এটা ভিডিঅ'লৈ আই হোপ আপোনালোকৰ খবৰ সকলোৰে ভালেই মোৰ বহুত ভাল পোনপ্ৰথমে সকলোলৈকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল হেপী ইণ্ডিপেণ্ডেন্স ডে জয় হিন্দ বন্দে মাতৰম এণ্ড জয় আই অসম বৰ্তমান গৈ আছোঁ লাখটকীয়া ফালে কেইটামান সৰু সৰু ইম্পৰ্টেণ্ট কাম আছে বস্তু এটা ল'ম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা লোৱা হোৱা নাই ফাইনেলি আজি বস্তুটো ল'ম আৰু বাইকৰো সৰু সৰু কিছুমান কাম আছে কিছুমান কামখিনি কৰিব লাগে বাইকখন বেয়া হৈ আছে অলপ ভাইটি ৰখি আছোঁ মোৰ কাৰণে তাক পিক আপ কৰি কিনে দুইটা গৈ আছোঁ লাখটকীয়া তেন্তে মটোভ্লগিঙত লগ পাই আছোঁ ভাইটিক লগত লৈ ল'লোঁ সি দিছপুৰত ৰখি আছিল লাষ্ট গেটৰ এইফালে আহিছোঁ লাষ্ট গেটৰ এইফালে এখন ব্ৰিজ হৈ আছে এখন লাহে লাহে বনাই আছে অহা বছৰ মানলৈ হৈ যাব চাগে লাহে লাহে ক'ত স্পীডে বনাইছে বম স্পীডত বনাইছে এতিয়া যিটো বস্তু ল'ম বুলি ভাবিছিলোঁ সেইটো এটি ৰোডত আছে প্ৰথমতে এটি ৰোডত যাম বুলি ভাবিছিলোঁ এতিয়া এটি ৰোডত নাযাওঁ এতিয়া গণেশগুৰিত চাই লওঁ এইকেইখন ৱাল ফটো কেইখনত কি বস্তু জানেনে হেলমেট এটা ল'ম বহুত দিনৰ পৰা হেলমেট এটা ল'ম বুলি ভাবি আছিলোঁ এইটো যোনটো হেলমেট পিন্ধি আছোঁ এইটো বাইকখন কিনোতে এইটো হেলমেট লোৱা ইমান দিন এইটোৱে ইউজ কৰি আছোঁ আজি 3 বছৰ 3.5 বছৰ হৈ গ'লগৈ ইমান দিন এইটোৱে ইউজ কৰি আছোঁ এতিয়া বহুত দিনৰ মূৰত এটা হেলমেট ল'বলৈ গৈ আছোঁ ইমান দামী নলওঁ 3,000 3,500 মান টকাতে মই এটা ল'ম হেলমেট এটা বহুত খুবেই প্ৰয়োজন হৈ আছে কি হেলমেট লওঁ চাওঁ যোনটো ভাল লাগে সেইটোৱে ল'ম বাজেটটো হ'ল 3,000 3,500 মান বাইকৰ মানে অঁ এখন হেৰি আছে ইয়াতে সেইডাল পাম নেকি সুধি চাওঁ ব'ল অকণমান আগত ব'ল তাৰ এই ক্লাছডাল কিবা ভাঙি আছে সেইদিন পৰি কিনে ভাঙিলে ক্লাছডাল সেইবিলাক সি কিনিবৰ কাৰণে আহি আছে পোৱা নাই সেইটো বহুত দিনৰ পৰা বিচাৰি আছে আজি হ'ল এসপ্তাহমান হ'ল বিচাৰি আছে সি পোৱা নাই এই আগত দোকান এখন আছে বোলে তাত সুধি চাই বোলে ইফালে এখন দোকানত বস্তুটো নাপালে এতিয়া আকৌ তাতে গৈ আছোঁ গণেশগুৰিত তাতো পাব পাৰোঁ তাৰ বস্তুটো পালে লৈ ল'ম এতিয়া গণেশগুৰি ৱালপৰ্টত গৈ আছোঁ বাই যা মজা লাগিছে কালাৰটো গাড়ীখনৰ জিপ এইটো জ্বালাই বহুত বেয়া বাইকখনৰ কাৰণে এডাল লক কিনিব লাগিব পালচাৰ বাইক বম চুৰি হয় কিনা দিনাখনৰ পৰাই সৰু লক এটা দি চলি আছোঁ তেনেকৈ প্ৰব্লেম হোৱা নাই ভয় লাগে ন তেওঁ আজি ভাবিছোঁ যে লক এডাল কিনি ল'ম ভাল লক এটা কি লওঁ নাজানো চাই লওঁ ভাল ল'ম আৰু লক এটা খুবেই প্ৰয়োজন নহ'লে বাইকখন 1,500 টকাৰ কাৰণে গোটেই বাইকখনে যাবগৈ জাম ইমানে জাম পাৰ কৰি আহি পাইছোঁহি আৰু সেয়া জ্বালা দিছে জামে ইয়াতে চাওঁ ক'ৰবাত পাওঁ নেকি এইফালে সোমাব লাগিব সেইখনত ইমান নাই এণ্টি ফগ লগা আছে নাই ফ্ৰেম এণ্টি ফগ লগা নাই ন লগা নাই কিবা এষ্ট্ৰনটৰ আকাশত যে উৰি যায় এনেকুৱা নিচিনা লাগিছে ইমান মস্ত লাগিছে অনলাইন অৰ্ডাৰ দিয়াই ভাল হ'ব যেন পাওঁ অনলাইন অৰ্ডাৰ দিয়াই ভাল হ'ব যেন পাওঁ অনলাইন ইউজ কৰিলে দাদা এনেকুৱা নাথাকে ফেডিং কৰিলোতে এনেকুৱা মাথাটো জেগাত টিপা মাৰি ভাঙি পেলাব ধৰিবই মাথাত টিপা মাৰি ভাঙি পেলাব এইবোৰ যিমান আমি যাব এনেকুৱাই ধৰিব আপোনাৰ এবছৰমান মইতো কেতিয়াবা পিন্ধি ডেইলি সেইটো বেছি ঢিলা হৈছে বেছি ঢিলা হৈছে বেছি নহয় মানে ঢিলা আৰু এইটো এক্স এম সেইটো এম এলো নহয়
বুটৰ যে টাইট পিন্ধিব অলপ কেইদিনমান পেডিংটো বহি যাব না তেতিয়া অলপ পুৰা ফ্ৰী হৈ যাব আৰু মোৰ আগতে পাইছে এটা এমাউণ্টটো কওক দামটো মোৰ ইমান কম আছে ইমান টকা ডিছকাউণ্ট কিমান দিছে কিবা এটাতো কমাই দিব লাগে ইমান দামী এটা লৈছোঁ কিবা এটা কমাই নিদিয়ে নেকি কমাই নিদিয়ে মানে 100 টকাটো মোৰ পকেটৰ পৰা গুচি যাব কিমান ডিছকাউণ্ট মই ৰাখাই নাই একো কষ্টিং টকা দিম না 100 টকা নাই দাদা 100 টকা দিলে মানে মই কষ্টিং পাম একদম বিশ্বাস কৰক মোক কিবা এটা খাব দিয়ক ইণ্ডিপেণ্ডেন্স ডে মানে মোক চান্সেই নাই 5 টকা প্ৰফিটত দিছোঁ হেলমেটটো এনেই কৈছে দোকানে নহয় একদম 100% পইচা হাতত ধৰি কেনে দোকানে তেনেকৈ কৈ হেলমেট হৈ গ'ল এতিয়া বলক আৰু বস্তু এটা ল'ব আছিল এটা নাই বোলে আগৰখনত চাওঁ এইটো ভৰাই দিয়ক না 150 টকা ওকে হেলমেট লোৱা হৈ গ'লগৈ হেলমেটটো বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ অলপ দামী হ'লেও লৈ ল'লোঁ আজি বাজেটতকৈ অলপমান বেছি হ'ল কোনো কথা নাই বাৰু এবাৰে লৈছোঁ চাৰ্টিফাইড হেলমেট হয় ভালকৈ দেখাম ৰুমত গৈ কিনে এতিয়া ৰুমত গৈ পেলাই বহুত ভোক লাগিছে ইয়াতে ক'তো এইকাৰণে এখন ৰুমতে ভাত খামগৈ অলপ টান হয় হেলমেটটো কিন্তু লাহে লাহে এডজাষ্ট হ'ব বুলি কৈছে অলপ টান লোৱাই ভাল ইমান ঢিলা ল'লে আৰু আকৌ ঢিলা হৈ গ'লে আকৌ প্ৰব্লেম হ'ব টান হ'লে ঢিলা হ'ব পাৰে লাহে লাহে কিন্তু ঢিলা ল'লে আকৌ টান কেনেকৈ কৰিম সেইকাৰণে অলপ টানি লৈছোঁ हैप्पी इंडिपेंडेंस डे सारे जहाँ से अच्छा हिंदुस्तान हमारा বাইকত লগাম আজি সকলোকে এটা অনুৰোধ বাইকত বা গাড়ীত আজি স্বাধীনতা দিৱস বুলি ফ্লেগ উৰাই পেলাই তাৰ নেক্সট দিনাখন ৰাস্তা কাষত পেলাই থৈ দিলে নহ'ব আপোনালোকে ফ্লেগ যেনেকৈ লগাইছে তেনেকৈ আকৌ ধুনীয়াকৈ ঘৰত নি পেলাই যেন থৈ দিয়ে ৰাস্তাই ঘাটে যেন কোনোবাই তেনেকৈ নেপেলায় সকলোকে অনুৰোধ পতাকাখন তেনেকৈ ৰাস্তাত পৰা দেখিলে বেয়া লাগে হয় জানো ভাল বাইকত ফ্লেগ লগাই ল'লোঁ মজা লাগিছে দেই 15 আগষ্ট বুলি ফ্লেগ লগালে নহ'ব ফ্লেগখন যেনেকৈ লগাইছে 16 আগষ্ট 17 আগষ্টৰ দিনাখন ৰাস্তাত পৰি থকা নেদেখোঁ আৰু নেদেখোঁ নে আপোনালোকে নেপেলাব ভালকৈ ৰাখিব ঘৰত থৈ দিব য'তে ত'তে যেন পেলাই থ'লে বেয়া লাগে ন আমাৰ ৰাষ্ট্ৰীয় পতাকাখন চবে সাৱধানতা ৰাখিব এইটোত চকু নাখিব এনেকৈ পতাকা য'তে ত'তে পৰাই দেখিলে বেয়া লাগে মনটো কি মস্তিকৈ উৰি আছে तुझे सलाम तुझे सलाम মোৰ নানাহঁতৰ ঘৰ পাই গ'লোহি ইয়াতে পেট পূজাটো কৰি লওঁ পেট পূজাটো কৰি পেলাই ৰুমলৈ যাম A few moments later. ওকে নানাহঁতৰ ঘৰৰ পৰা ভাত চাত খাই কিনে ওলালোঁ এতিয়া ৰুমলৈ যাওঁ হেলমেট চেলমেটটো লোৱা হৈ গ'ল এইটো ৰোডৰ পৰা ল'ম বুলি আহিছিলোঁ গণেশগুৰিতে পাই গ'লোঁ কাৰণে গণেশগুৰিৰ পৰাই লৈ ল'লোঁ এতিয়া ৰুমলৈ গৈ আছোঁ ট্ৰেকখন মজা লাগিছে উৰি আছে ৰুমত গৈ কিনে লগ পাই আছোঁ হেলমেটত বহুত কিবা কিবি আছে দেখাই আছোঁ ৰুমত গৈ কিনে A few moments later. ওকে আহি পালোঁ ৰুম অলপমান ফ্ৰেছ হৈ পেলাই ভিডিঅ'টো এণ্ড কৰোঁ আহোঁতে হেলমেটটো পিন্ধি আহিলোঁ নতুন হেলমেটটোৱে মনটো নৰলে সেইকাৰণে পিন্ধি আহিলোঁ আৰু ওপৰৰ ষ্টিকাৰবিলাক এৰাই দিলোঁ আৰু তলফালে এইটোত এণ্টি ফগো আছে আৰু পুৰণা হেলমেটটো মই এইটোত ভৰাই লৈ আহিছিলোঁ পুৰণা হেলমেটটো এইটোত ভৰাই লৈ আহিছিলোঁ এইটো কেতিয়াবা কেতিয়াবা ইউজ কৰিম বাৰু এইটো যেতিয়া বাইকখন লৈছিলোঁ তেতিয়াই কিনা আজি 3.5 বছৰ 4 বছৰ হ'ল আৰু এইটো নতুন বেগটোৰ লগত আহিছে এক্সৰৰ বেগটো ধুনীয়া হয় এতিয়া হেলমেটটোৰ পেডিংখিনি বহুত ধুনীয়া হয় পেডিংখিনি বহুত সফ্ট হয় আৰু এইটো ৰিমুভ কৰিব পাৰে আপোনালোকে এইটো যদি কিনে ভাল হ'ব কিহৰ কাৰণে এইটো আপোনাৰ পিন্ধি যেতিয়া লেতেৰা হয় ধুবও পাৰি আৰু এতিয়া ডুৱেল লক আছে
ডবল লক কৰিব পাৰে, দুটা লক আছে। আৰু ইয়াতে ধূলি বালি নোসোমাবৰ কাৰণে হেলমেটৰ ভিতৰত এইটো দিছে, বাইক চলাই গৈ থাকোঁতে ইয়াতে হাৱাবিলাকো নোসোমায়, সেইটো কাৰণে দিছে এখন। ভিতৰত পকেট আছে মাইক থ'ব পৰা। মানে হেলমেটটো বঢ়িয়া লাগিছে আৰু মোৰ বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ, ফাইনেলি লৈ ল'লোঁ। দামটো অলপ বেছি হয়, কিন্তু মই কৈ অলপ দৰ দাম কৰি কিনে কমালোঁ। এনে দামটোতো 4999, ডিছকাউণ্ট কৰি কিনে অলপমান মোৰ পৰা কমালে। আপোনালোকে কেনেকুৱা লাগিছে জনাব হেলমেটটো, কালাৰটো কেনেকুৱা লাগিছে এবাৰ পিন্ধি চাওঁ। এইটো দামটো এইটো কাৰণে বেছি, দুটা চাৰ্টিফাইড হয়, ডট চাৰ্টিফাইড হয় আৰু ECE চাৰ্টিফাইড হয়। ডট চাৰ্টিফাইডটো হ'ল আপোনাৰ USA আৰু ECE চাৰ্টিফাইডটো হ'ল ইউৰোপিয়ান, সেইকাৰণে অলপ দামটো বেছি। চাৰ্টিফাইড কোম্পানী হয়। তেন্তে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। হেলমেটটো কেনেকুৱা লাগিছে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব, আৰু চেনেলটো যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ অন্য ভিডিঅ'ত লগ পাম। তেন্তে আজিলৈ বাই বাই।